আজি তোমাৰ প্ৰথম ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু বাইক লৈ বলক ভূটান। ইতিমধ্যে আমি সোমাই আহিছোঁৱে ভূটানত আৰু ইয়াৰ পৰিৱেশটো কেনে দেখুৱাম বাকী যিখিনি এইটোতো দেখা পায়েই ভিডিঅ'বিলাকত। এইটো যে গুটি চুটি ঘূৰাই দিয়ে কি বুলি কোৱা কয় এইটো কিবা সিহঁতৰ কিবা তেওঁলোকৰ ধৰ্মীয় কিবা এটা আছে পৰম্পৰা বাৰু ইমান মই নাজানো। বুদ্ধিষ্টসকলৰ কিবাটো আছে এইটো এটা। এনেকুৱা আচলতে গোটেই ইয়াতে ভূটানখন সকলো পাহাৰীয়া জেগা একেবাৰে চব পাহাৰৰ ওপৰতে গোটেইখিনি। ঠিক আছে, বাকী আপোনালোকক ভিডিঅ'টো অন্য আৰু কেনেকুৱা কি আছে সেইটো দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এতিয়া এইবিলাকতো দেখা পাইছে তলৰ ফালে চাওক, এইবিলাক চব অকল পাহাৰেই গোটেই ভূটানখন। এইখন চাওক ভূটানৰ এখন সৰু টাউন এখনত আহিছোঁ আৰু এইবিলাক এইবিলাক হ'ল ভূটানৰ হোটেল। অলপমান এটা টাউনখন অলপবাৰ দেখাই দিওঁ। এইটো চাগে ভূটানৰ হোটেললৈ চাওক। এইখনে এখন সৰু টাউন এখন, কিন্তু অলপ বস্তুবিলাক দেখি অলপ ভাল লাগে। অলপমান আনকমন, যিহেতু আমাৰ অসমতকৈ অলপমান বেলেগ বস্তুবিলাক। অলপ নহয়, ভালেখিনিয়ে বেলেগ। কাৰণ তেওঁলোকৰ ডিজাইন হোটেলৰ বা গেটৰ ডিজাইন সেইবিলাক চব চাওকচোন কি ধুনীয়া দেখি। এইটো ভূটান দেখুৱাই আছোঁ, ভূটানৰ টাউনৰ ওচৰত টাউনত। অলপমান ভূটানৰ বস্তু কিনিব চাম বাৰু। আমাৰ হোটেল এখনত চাহ তাহো খাই যাম, কেনেকুৱা কি হয়। এইটো টাউনৰ মাজতে চাওক কি ধুনীয়া লাগে। একেবাৰে ভূটানৰ টাউনৰ মাজত দেখুৱাই আছোঁ, ইমান ধুনীয়া চিনাৰী এটা চাওক। এইবিলাক মানুহৰ ঘৰ দোকান আৰু বৰ্তমান টাউনৰ মাজেদি খোজকাঢ়ি যাই আছোঁ। এইবিলাক চাওক। আচলতে ভিডিঅ'ত কেনেকুৱা দেখাইছা গম নাপাওঁ, কিন্তু অৰিজিনেলি বস্তুটো বহুত ধুনীয়া দেখি। অলপ এটা অনুভৱ এটা হয় আৰু যে বেলেগ এটা জেগাত আহিছোঁ, বিদেশত, বেলেগ দেশ এখন। গৰম বন্ধ বুলি এই ফৰেন ট্ৰিপটোৱে কৰিলোঁ আৰু তাকো বাইক লৈ এইখন টাউনৰ মাজতে। এইখিনিয়ে মাজৰ এইখিনিত ফটো উঠা জেগা ধুনীয়া দেই, কিন্তু তাতে উঠিব লাগিব ফটো এটা। এই ভূটানৰ গলিৰ ভিতৰত সোমাইছোঁ আৰু ভূটানৰ চব্জি বজাৰ চাওক। আৰু ঘৰৰ বনোৱা ষ্টাইলটো অলপমান বেলেগ আৰু সিহঁতৰ। সূতাৰ ডিজাইনেই হওক, কোনফালে ক'ত যাই আছোঁ গম পোৱা নাই দেই আকৌ। এয়া ভূটানৰ আৰু এখন মাৰ্কেট এৰিয়া, এইফালে চব্জি মাৰ্কেট আছে। চাই আহোঁ চব্জি মাৰ্কেট, ভূটান চব্জি মাৰ্কেট চাওঁ ৰ একবাৰ। ওপৰ ফালে এখন মাৰ্কেটেই নেকি? কিবা লাৰু কিবা লাৰু নহয়, গুটি এইটো। হে আচাৰ আছে, আচাৰ ল'ব পাৰে।
मार्केट ये क्या रहता है ये और घी है यहाँ का ओरिजिनल घी है ना हाँ घी कितना दाम रहता है यहाँ के इसका यहाँ पे लिखा है ना नहीं वो दिखने से नहीं मालूम पड़ता है ভাষাগিলা অলপ বেলেগ বেলেগ না চিনি নাপায় ঠিক আছে আমি তাৰমানে এটা নাচপতি অৰ্ডাৰ দিছোঁ ইয়াতে কাটি মেলি দিব ধুনীয়াকৈ এটা নাচপতিত 70 টকাকৈ লৈছে হা হয় শেষত ভূটানৰ এই ট্ৰিপটোৰ ভিডিঅ'টো এইজন ভূটানৰ ৰজা বৰ্তমানৰ আৰু ভূটান গেটতে এইটো ভূটান গেটটো আৰু তাৰ পৰা ঠিক ওচৰতে এই ভূটানৰ ৰজাৰ এই ছবিটো আছে আৰু এইটো দেখিয়ে ইয়াৰ পৰাই ভূটান ট্ৰিপটো আৰম্ভ হয় ধন্যবাদ এইটো ভূটান গেটটো তো ভূটান ট্ৰিপটো ইমানতে শেষ লাষ্ট আমি এণ্ডিং এতে সেই কৰিব লাগে আমি আমাৰ যিটো এণ্ট্ৰি টিকট আছিল এণ্ট্ৰি টিকটটো জমা দিব লাগে আৰু জমা দি এটা যে আমি ইয়াৰ পৰা যাম তাৰে এটা টিকট এটা ল'ব লাগে সেই টিকটটো আমাৰ লোৱা হ'ল টিকট ল'লোঁ এইটো এতিয়া ইয়াতে ছাবমিট কৰি ইয়াত জমা দি আমি বাইক লৈ গ'ল যাম আৰু এইটো এটা নিয়ম সোমাওঁতে এটা বেলেগ টিকট ল'ব লাগে আৰু যোৱাৰ সময়ত এটা বেলেগ টিকট ল'ব লাগে এইটা যোৱা টিকটটো আমি জমা দি কিনে আমি ঘৰত যাম তো এইটোৱে শেষ আছিল আমাৰ ভূটান ট্ৰিপটো ইয়াতে শেষ কৰিলোঁ ইমানতে এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ এটা কৰিলোঁ এইটো মাহত ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাৰু ধন্যবাদ থেংক ইউ